মই ভগৱান বিশ্বাস নকৰোঁ। আপুনি বাৰু বিশ্বাস কৰেনে? মই কিয় বিশ্বাস নকৰোঁ জানে? কাৰণ আমাৰ যে ধৰ্মবোৰ সেইবোৰ হৈছে এখন এখন আইনা। তো মই বাৰু কিয় ভগৱান বিশ্বাস নকৰোঁ সেইবুলি আপোনালোকে ভাবিলে, কিন্তু মানে মই সেইটো বাৰু চবৰে এটা নিজৰ নিজৰ কথা, কোনে কাক ভগৱান বিশ্বাস নকৰে নকৰে। মই আজি সেইটো টপিকৰ ওপৰত নহয়, এটা বিশেষ টপিকৰ ওপৰত ক'বলৈ গৈ আছোঁ। এখন মানে বুক আজি মই আপোনালোকক অনুৰোধ কৰিম পঢ়িবৰ কাৰণে, যোনখন বুক পঢ়িলে আপোনালোকে মনৰ নীৰৱতাবোৰ বিচাৰি পাব, নিজকে গভীৰভাৱে বুজিব পাৰিব, আৰু ভগৱান আছেনে নাই সেই ওপৰতো বুজিব পাৰিব, জীৱনৰ আপোনালোকে মিনিংটো বুজিব পাৰিব, হু আই এম সেই কুৱেশ্যনটো আপোনালোকৰ এনচাৰ পাই যাব। আৰু ষ্ট্ৰেছ যদি আপোনাৰ হৈ আছে, আপোনাৰ যদি বহুত ডিপ্ৰেশ্যন আছে, বহুত যদি হেৰি হৈ আছে, আপুনি যদি বাৰে বাৰে যদি খং উঠে, সেই বুকখনত আপোনালোকে 100% সেই বুকখন পঢ়িলে আপোনালোকৰ ষ্ট্ৰেছ দূৰ হ'ব, আৰু সেই ষ্ট্ৰেছ দূৰ হ'ব, আৰু এটেচমেণ্টৰ পৰা মুক্ত হ'ব, আৰু নিজৰ জীৱনটো এটা শক্তিশালী জীৱন আপোনালোকে গঢ়িব পাৰিব। সেই বুকখনৰ নাম হৈছে নাথিংনেছ।